নমস্কাৰ বন্ধুসকল, আজি 2 অক্টোবৰ। আজি এটা ভাল দিন যিটোত মহাত্মা গান্ধীৰ জন্ম হৈছিল। আৰু আজি এটা ভাল দিন কাৰণ লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম হৈছিল। আৰু লগতে আজি মোৰো জন্মদিন, সেয়ে মই এটা ব্লগ বনোৱাৰ চেষ্টা কৰিছোঁ। এই ব্লগটোত মই বুকৰ ওপৰত কথা ক'ম। আপোনালোকে মোৰ যিকোনো ভিডিঅ'ত কিবা নহয় কিবা ইনফৰ্মেটিভ বা ইনফৰ্মেশ্যনৰ লগত জড়িত প্ৰডাক্টে আপোনালোকে দেখিবলৈ পায়। যদি আপোনালোকে বুক এখন খুলিব বিচাৰে বা কৰিব বিচাৰে, তেতিয়াহ'লে ইয়াৰ কাৰণে বহুত ভালকৈ বিষয় কেইটামান বাছি ল'ব লাগিব। মই কেইবাটাও বিষয় বাছি লৈছোঁ, সেইখিনি পিছত জনাম। লিংকত গোটেইখিনি পাবই আপোনালোকে, কিন্তু ডেছক্ৰিপশ্যনত দি দিম কি দিয়া হ'ব। কিন্তু তাৰ আগতে মই অলপমান কথা ক'ব বিচাৰিছোঁ। যদি আপোনালোকে সফলভাৱে এখন বুক উলিয়াব বিচাৰে, তেতিয়াহ'লে এখন ভাল কিতাপ বা এখন কিতাপৰ সাৰাংশখিনি আপোনালোকে এবাৰ পঢ়ি ল'ব। সেই কিতাপখনৰ পৰাই আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে, কিন্তু সেই কিতাপখন হুবহু একেই হ'লে আপোনালোকৰ নহ'ব। তাৰ পৰা আপোনালোকে কি বুজি পালে সেইখিনি লৈ পেলাই আপোনালোকে আৰম্ভ কৰিব পাৰে। এইটো প্ৰথম কৰাৰ বাবে পিছত আপোনালোকে সলনি কৰিব পাৰে বা বিভিন্ন টপিকৰ ওপৰত আপোনালোকে লিখিব পাৰিব। গতিকে সেইখিনি কৰিবলৈ হ'লে আপোনালোকে যেনেদৰে ভাল পায় সেইদৰে কৰিব। আৰু বাকীখিনি মই আপোনালোকক জনাই আছোঁ। হেল্ল' এভৰিৱান, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰ আপোনালোকে লগে লগে পাবলৈ সহজ হ'ব। আৰু তাৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই ৰাখিব লাগিব। আৰু এতিয়া বুকৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ। বুকখন কেৱল আপুনি পঢ়িলেই বা পঢ়ি শুনালেই নহয়, সেইখন আপুনি লিখিও দিবলগীয়া হয়। গতিকে আপুনি লিখি ৰাখিবলৈ হ'লে তেতিয়াহ'লে এটা ভাল ৱেবছাইট আছে, যিটোত আপোনালোকে সহজতে বুক আপলোড কৰিব পাৰিব। আপলোড কৰি আপোনালোকে তাক ৰাখি থ'ব পাৰিব আৰু ডিজাইনিঙো কৰিব পাৰিব। যদি ডিজাইনিঙৰ প্ৰয়োজন হয়, একে সহজভাৱে কৰিব পৰা ব্যৱস্থাও আছে। গতিকে আপোনালোকে যদি বুক সঁচাই কৰিব বিচাৰে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। ইয়াত কমেণ্টত আপোনালোকে বিচাৰিলেই মই আপোনালোকক দিম, কিন্তু মোৰ অফিচৰ বহুত ব্যৱস্থা আছে। গতিকে সেই ব্যৱস্থাৰ ক্ষেত্ৰত মই এটা লিংক দিওঁ, লিংকটোতে কমেণ্ট কৰিব পাৰিব বা কি লাগে আপোনালোকে জনাব পাৰিব, বা আপোনালোকে তাতে মোৰ গোটেইখিনি ইনফৰ্মেশ্যন পাবই। মোৰ ফোন নম্বৰ, মোৰ ৱেবছাইট আৰু কোনটো প্ৰচেছত আপোনালোকে কৰিব বিচাৰে। কাৰণ শিকি ল'লেহে আপোনালোকে ভালকৈ কৰিব পাৰিব। নিশিকাকৈ কোনো বস্তু আপোনালোকে কৰিব নোৱাৰে। গতিকে আপোনালোকে বুক যদি কৰিব বিচাৰে, তেতিয়াহ'লে আহক, ছাবস্ক্ৰাইব কৰক, বেল আইকনটোৰ লগতে দবাই ৰাখক, তেতিয়া লগতে ভিডিঅ'খিনি পাব। আৰু এটা কথা মই আজি বিশেষভাৱে দুটা ক্ষেত্ৰত আপোনালোকক ক'ব বিচাৰোঁ। এটা হৈছে, আপুনি যদি মোৰ ভিডিঅ'বোৰ আপোনালোকে মন কৰি চায় শেষলৈকে আৰু বাৰে বাৰে চায়, পজ কৰি ল'ব, লাগিলে ৰখাই পেলাই বেক কৰিব, আকৌ চাব পাৰে। মাজত ভিডিঅ'টোৰ মাজত ক্লিক কৰিলে তাৰ পৰা পাব। বুক হৈছে কি, যদি আপোনালোকে এখন ভাল বুক লিখিব বিচাৰে, তেতিয়াহ'লে বহুত ভালকৈ আপোনালোকে কৰিব পাৰিব আৰু তাৰ পৰা আপোনালোকে ডলাৰত ইনকাম কৰিব পাৰিব। ডলাৰ ইনকাম কৰিবলৈ আপোনালোকৰ একেবাৰে সহজ আজিকালি। আৰু আপোনাৰ বুক আমি ভাৰতত যিমান পঢ়োঁ, বাহিৰত বহুত মানুহে পঢ়ে। আমাৰ এখন কিতাপ চেল হওঁতে যিমান হয়, যিমান খৰচ হয়, যিমান সময় লাগে বা যিমান ওলায়, তাতকৈ বহুত কম সময়ত, বহুত কম খৰচত আৰু বহুত ভালকৈ ওলায়। আৰু ইয়াৰ কাৰণে চেলো বেছি হয় আৰু বাহিৰত মানুহে পঢ়ে। কিন্তু তাৰ কাৰণে এটাই মাধ্যম, সেইটো হৈছে ইণ্টাৰনেট, যিটোৰ কাৰণে বুক আপোনাৰ সহজভাৱে উপলব্ধ। আৰু বুক পঢ়ি মানুহে সফল হোৱা ব্যক্তিসকলে বেছিকৈ ভাল পায়, যেনেকৈ বিল গেটছ হওক, মাৰ্ক জুকাৰবাৰ্গ হওক, ঠিক তেনেকৈ। গতিকে আহক, এইটো লিংকত ক্লিক কৰক।